নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ একদম সহজ পদ্ধতিত বগৰী জ্বলা আচাৰ আৰু বগৰী মিঠা আচাৰ। জ্বলা আচাৰ কাৰণে প্ৰথমে বগৰীখিনি নিমখত দি ল'লোঁ। দি কিনে মই এইখিনি 2-3 দিন থৈ তাৰপিছত শুকাই ল'লোঁ। আৰু এতিয়া বৰ্তমান মই মিঠা আচাৰ কাৰণে চফখিনি ভাজি লৈছোঁ। ইয়াত মই মাত্ৰ চফ দিম। একদম সহজ পদ্ধতিত বনাইছোঁ। চফখিনি ভালদৰে ভাজ খোৱালৈকে মই চিমত ভাজি ল'ম। ধুনীয়াকৈ ভাজ খালে ভাজ খোৱাৰ পিছত মই এইখিনি চবখিনি নমাই থলোঁ। আৰু এতিয়া মই কি কৰিম, এখন কেৰাহীত পাঁচফোৰণো মই ভাজি লৈছোঁ। এইখিনি মই জ্বলা আচাৰৰ কাৰণে এইখিনি ধুনীয়াকৈ মই ভাজ খোৱালৈকে ভাজি ল'ম। আৰু এতিয়া ধুনীয়াকৈ ভাজ খালে এইখিনি মই নমাই থ'ম। আৰু ইয়াত দিম মই সৰিয়হ, গতিকে সৰিয়হখিনিও মই অকণমান ভাজি ল'ম। এইখিনি মই মিক্সিত নিপিছোঁ, হাতেৰে পিচি ল'ম যাতে বেছি মিহি নহয়। মিহি হ'লে খাই ভাল নালাগে। গতিকে এতিয়া মিঠা আচাৰৰ কাৰণে মই কেৰাহীত অকণমান পানী ছটিয়াই গুড় দি লৈছোঁ। গুড় মোৰ একাপতকৈ অকণমান বেছি হ'ব। আৰু এইখিনি ভালকৈ গুড়খিনি মই গলাই ল'ম আৰু জোখমতে পানী দিম, কাৰণ পানীটো দিব লাগিব, তেতিয়াহে গুড়খিনি ভালকৈ গলি যাব। আৰু এতিয়া মই পানী দিছোঁ। পানী দিয়াৰ পিছত এইখিনি মই ধুনীয়াকৈ গলাই লৈছোঁ আৰু ভালকৈ গুড়খিনি গলিবলৈ দিম। গুড়খিনি পাক যোৱালৈকে এইখিনি মই লৰাই থাকিম। এয়া দেখিছে, এতিয়া মই ধুনীয়াকৈ এইখিনি পাক যোৱালৈকে গেছতে থৈ দিছোঁ। আৰু এতিয়া দিছোঁ মই ক'লা নিমখ দিছোঁ 1 চামুচ। মোৰ বগৰী কম, গতিকে মই 1 চামুচ দিছোঁ ক'লা নিমখ। আৰু এইখিনি মই ভালকৈ লৰাই দিম। আপোনালোকে গলি যোৱা, আপোনালোকে মিহি গুড় হ'লে আপোনালোকে বেছি ভাল হয়। মোৰ অকণমান গোটা গোটা আছিলে, গতিকে মই ভালদৰে মিহি কৰি লৈছোঁ হাতাখনেৰে। আৰু পানী দিলোঁ। পানী দি মই এইখিনি ধুনীয়াকৈ পাক যোৱালৈকে লৰাই আছোঁ। এয়া দেখিছে, ধুনীয়া হৈ গৈছে। এতিয়া পাক খাই গ'ল। এতিয়া ফেন চাওক উতলিবলৈ ধৰিলে। এইখিনি উতলিলে মই এতিয়া ৰেড চিলি দিছোঁ। আপোনাৰ জ্বলা হয়, সেই ৰেড চিলিটো মই দিছোঁ 1 চামুচ। প্ৰয়োজন হ'লে মই মিলাই চাম আৰু দিম। 1 চামুচ দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মই ভালদৰে লৰাই আছোঁ। এয়া লৰাই থাকিলোঁ। লৰাই এতিয়া দেখিছে এইখিনি ধুনীয়াকৈ সম্পূৰ্ণ হৈ উঠিছে। আৰু এতিয়া মই আৰু অকণমান ৰেড চিলি দিম। আৰু 1 চামুচ দিলোঁ। মই কৈছিলোঁ মই চাই ল'ম, তাৰপিছত যদি হয় আৰু দিম, গতিকে মই দিলোঁ। আৰু এতিয়া মই চফখিনি মই মিক্সিত পিছা নহয়, মই হাতেৰে মই পিচি লৈছিলোঁ এইখিনি পটাত। গতিকে এইখিনি মই দিছোঁ, ধুনীয়াকৈ মই দিলোঁ। দি লৰাই ল'লোঁ আৰু প্ৰায় লৰাই আছোঁ চবখিনি। এতিয়া সম্পূৰ্ণ পাক হৈ উঠিলে। এতিয়া বগৰীখিনি এটা এটাকৈ অলপ অলপকৈ দি যাম। একেবাৰে গোটেই বগৰীখিনি নিদিব, কাৰণ গোটেইখিনি যদি দি দিয়ে বগৰীখিনিত গুড়খিনি নোসোমাব আৰু ভালদৰে সান নাখালে এইখিনি খাবলৈ টেষ্ট নুঠিব। গতিকে অলপ অলপকৈ দিব। এয়া মোৰ বগৰী গুড়ৰ লগত বনোৱা বগৰী আচাৰ মোৰ অলৰেডি ৰেডি হৈ গ'ল। আৰু এইখিনি মই অলৰেডি সিজালোঁ। এতিয়া মই বগৰীখিনি এয়া দেখিছে, এইখিনি জ্বলা আচাৰৰ কাৰণে মই বনাইছোঁ। গতিকে ইয়াত মই অলৰেডি এইখিনি নিমখত দি থৈ মেলি শুকালোঁ। শুকাই কিনে মই ইয়াত ৰেড চিলি দিলোঁ। জোখমত নাই, পাঁচফোৰণ আৰু পিচি লোৱা সৰিয়হখিনি মই দি ল'লোঁ। আৰু এইখিনি মই ভালদৰে দি কিনে এতিয়া মই মিহলি কৰি ল'ম ভালদৰে। এতিয়া নিমখো দিছোঁ জোখমতে। আগতে মই নিমখত তিয়াই থৈছিলোঁ, গতিকে মই বেছি নিমখ নিদিওঁ, জোখমতে দিছোঁ, নহ'লে চোকা হ'ব। চোকা হ'লে খাবলৈ ভাল নালাগিব। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ইয়াত মই দিম কেঁচা সৰিয়হ তেল। ইয়াত মই ভজা মিঠাতেল ভাজি নিদিওঁ, কেঁচা সৰিয়হৰ তেল দিম। আৰু এইখিনি ভালদৰে মিহলি কৰি ল'ম। কেঁচা সৰিয়হৰ তেল যদি দিয়ে আচাৰত আৰু এইখিনি ৰ'দত যদি পাক যায়, সেইকাৰণে আচাৰটোৰ সুগন্ধ বেলেগ হয়। গতিকে মই ভজা নিদিওঁ। আৰু ইয়াত মই জোখমতে আৰু অকণমান ৰেড চিলি দি দিছোঁ। এয়া মোৰ জ্বলা আচাৰ ৰেডি হৈ গ'ল। আৰু এইখিনি মই ৰ'দত দি বটলত ভৰাই থ'ম।